নমস্কাৰ মই মৌচুমী মৌপি ব্লগলৈ সকলোকে স্বাগতম জনাইছো আশা কৰিছো যে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় ভিডিঅ'বোৰ আৰু ভাল কৰিবলৈ চেষ্টা কৰি আছো কৰি যাম মাথো আপোনালোকলৈ এটাই অনুৰোধ যে মোৰ ভিডিঅ'বোৰ যদি চাই আপোনালোকে ভাল পায় তেতিয়াহলে ভিডিঅ'টো লাইক কৰিব ভিডিঅ'টো শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ মৰম আৰু সাপোৰ্টতে মই আগুৱাই যাব পাৰিম আহকচোন আজি আমি ভিডিঅ'টো আৰম্ভ কৰো আজি মই আপোনালোকৰ ওচৰলে মধুৰিআমৰ কেঁচা চাটনি এটা ৰেচিপি লৈ আহিছো যদি আপোনালোকে ট্ৰাই কৰি চোৱা নাই তেতিয়ালে চাটনিটো ট্ৰাই কৰি চাব খাবলৈ বিৰাট টেষ্টি হয় আহকচোন তেতিয়ালে আমি মধুৰিআমৰ চাটনি কেনেকেনো বনাব পাৰো চাও মধুৰিআমৰ চাটনিৰ কাৰণে দুটা কেঁচা মধুৰিআম লৈছো দুটামান কেঁচা জলকীয়া লৈছো কেইফুটামান নহৰু লৈছো আৰু চাটনি দিবলৈ কেডালমান ধনিয়া পাত লৈছো আৰু সোৱাদ অনুসৰি নিমখ লব আৰু মই ইয়াত কুলা নিমখ ব্যৱহাৰ কৰিছো যদি আপোনালোকৰ ওচৰত নাথাকে আপুনি নৰমেল নিমখটো ইউজ কৰিব পাৰে এতিয়া মই মধুৰিআমখিনি সৰু সৰু পিছত কাটি লম এনেকৈ মই মধুৰিআমখিনি সৰু সৰুকৈ কাটি লম এইখিনি কটা হৈ গৈছে এতিয়া আমি কেঁচা ধনিয়া পাতকেইডাল কাটি লম এতিয়া আমি এই মিক্সি জাৰটোত কেঁচা মধুৰিআমখিনি ধনিয়া পাত দি লম আৰু এই কেঁচা জলকীয়াকেইটা দিম আৰু এই নেহুৰা কেইফুটাও দি দিম নহৰু কেইফুটামানো দি লম আৰু ইয়াত সোৱাদ অনুসৰি আপোনালোকে ক'লা নিমখ ব্যৱহাৰ কৰিব এতিয়া আমি এইখিনি মিক্সিত পিছি লম তাৰপিছত আপোনালোকক মই দেখাই আছোঁ আমাৰ চাটনিখিনি পিছা হৈ গৈছে আহকচোন চাওঁ কেনেকুৱা হৈছে চাটনিখিনি এতিয়া আমি এইখিনি প্লেট এখনত উলিয়াই ল'ম এতিয়া আমি এই চাটনিখিনিত অকণমান নেমু চেপি দিম তেতিয়া খাবলৈ ভাল হয় এইখিনি আমি চামুচ এখনত লৰাই ল'ম ভালকৈ এয়া আমাৰ কেঁচা মধুৰিআমৰ চাটনি ৰেডি হৈ গ'ল খাই চাবচোন যদি খোৱা নাই খাবলৈ বিৰাটেই টেষ্টি হয় আৰু মধুৰিআমটো আপোনালোকে কেঁচা ব্যৱহাৰ কৰিব তেতিয়া খাবলৈ ভাল হয় কেঁচা মধুৰিআমৰ এই চাটনিটো যদি আপোনালোকে খাই চোৱা নাই তেতিয়াহ'লে খাই চাব এবাৰ খাবলৈ বিৰাটেই ধুনীয়া হয় আৰু ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্টত ক'ব আৰু যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ